আজি কলাবাৰী কলিতা গাঁও নাট্য মন্দিৰৰ ৰাস উদযাপনৰ শেষত অনুষ্ঠিত হোৱা নাট সামৰণি অনুষ্ঠানত উপবিষ্ট হোৱা সকলো শ্ৰদ্ধাৱান ৰাইজলৈ আমাৰ ভক্তিভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদিছোঁ। আজি আমি কলিতা গাঁও আৰু কেকুৱাবাৰী সকলো ৰাইজ একত্ৰিত হৈ নাট্য মন্দিৰত এখনি ৰাস আমি উদযাপন কৰিছিলোঁ আৰু সেই উদযাপনৰ শেষ ক্ষণত আমাৰ মাজলৈ এটা ভাল খবৰ আহিছিল। আপোনালোকে প্ৰত্যেকে জানে যে আমাৰ গাঁৱৰ নিবাসী শ্ৰী নিৰঞ্জন ভূঞাদেৱে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ৪ৰ্থ স্থান লাভ কৰি আমাৰ মাজলৈ গৌৰৱ কঢ়িয়াই আনিলে। সেই আপাহতে আমি তেখেতক আমাৰ নাট্য মন্দিৰ সমিতিৰ যিটো ৰাস সমিতি আছিল সেই ৰাস সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু হিয়া ভৰা মৰম দিবৰ কাৰণে আমি আগবাঢ়িছোঁ আৰু নিৰঞ্জন ভূঞাদেৱক আমি আমাৰ কাষলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু লগতে আমি তেখেতৰ মাতৃ আৰু পিতৃদেৱকো আমাৰ এই সম্বৰ্ধনা অনুষ্ঠানটিলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আপোনালোকে প্ৰত্যেকে গম পাইছে যে নিৰঞ্জন ভূঞা আমি ভাইটি বুলি মাতোঁ। ভাইটিয়ে অসম লোকসেৱা আয়োগৰ ফলাফলত ৪ৰ্থ স্থান লাভ কৰি APS আসাম পুলিচ ছাৰ্ভিচৰ পদত অধিষ্ঠিত হৈছে আৰু তেখেত হয়তো 2 তাৰিখ মানে যাবগৈ চাগে আৰু এবছৰৰ কাৰণে প্ৰশিক্ষণত যাব। তাৰপিছত আহি তেওঁ কৰ্মজীৱন আৰম্ভ কৰিব আৰু সেই কৰ্মজীৱন আৰম্ভ কৰাৰ আগতে আমি তেখেতক আমাৰ ৰাস সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনাব বিচাৰিছোঁ। পোনপ্ৰথমে তেখেতক আমাৰ এখন জাতীয় বস্ত্ৰ চেলেঙেৰে সম্বৰ্ধনা জনাব আমাৰ শ্ৰী হেমন্ত বৰাদেৱে। এয়া নিৰঞ্জন ভূঞাদেৱৰ এখন জাতীয় বস্ত্ৰৰে সম্বৰ্ধনা জনাইছে হেমন্ত বৰাদেৱে। ইয়াৰ পিছতে আমি তেখেতক এখন ভোলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে লগতে আমি তেখেতক এখন গীতাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সেই গীতাখন দিব আমাৰ উপেন ভিন্দু গহপুৰৰ উপেন শইকীয়াদেৱে আৰু তেখেতক আমি গীতাখন দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া উপেন ভিন্দু। ইয়াৰ পিছতে আমি তেখেতলৈ নাট্য সমিতিৰ তৰফৰ পৰা এখনি পত্ৰ আনিছিলোঁ, অভিনন্দন পত্ৰ, আৰু সেই পত্ৰখিনি আমি আপোনালোকৰ আগত পাঠ কৰি দিব বিচাৰিছোঁ। শ্ৰী শ্ৰী কৃষ্ণায় নমঃ। কলিতা গাঁও নাট্য মন্দিৰ ৰাস উদযাপন সমিতি, গাঁও কলিতা গাঁও, ডাক কলাবাৰী, জিলা বিশ্বনাথ, অসম, পিন 784178। অভিনন্দন পত্ৰ প্ৰতি শ্ৰী নিৰঞ্জন ভূঞাদেৱলৈ অসম লোকসেৱা আয়োগৰ সদ্য ঘোষিত 2024 বৰ্ষ পৰীক্ষাৰ ফলাফল ক্ৰমে অসম পুলিচ সেৱাৰ 14 স্থান প্ৰাপক। হে প্ৰজ্ঞাৰ পূজাৰী, তুমি প্ৰজ্ঞাৰ মধুময় সমুদ্ৰত ক্লান্তিহীন প্ৰচেষ্টাৰে সৰ্বোচ্চ জ্ঞান সুউচ্চ শৃংগত উপনীত হোৱা এগৰাকী সুযোগ্য সন্তান। জ্ঞানৰ প্ৰতিযোগিতাত সৰ্বশ্ৰেষ্ঠ আসন সকলোৰে আকাংক্ষাৰ বস্তু। গভীৰ অধ্যয়ন, সময়ৰ সঠিক ব্যৱহাৰ, সূক্ষ্ম অনুভূতিশীল আৰু বাস্তৱিক দৃষ্টিৰে জীৱন জীপাল কৰি অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ পৰিয়ালবৰ্গৰ লগতে আমাকো গৌৰৱান্বিত কৰাৰ তোমাৰ অশেষ কামনা কলিতা গাঁও নাট্য মন্দিৰ ৰাস উদযাপন সমিতিয়ে গৌৰৱ অনুভৱ কৰি এই মানৱ সেৱাৰ জয়যাত্ৰা অব্যাহত ৰখাৰ গভীৰ আশাৰে তোমাক স্বাগতম জনাইছোঁ। তোমালৈ অফুৰন্ত শুভেচ্ছা আৰু স্নেহেৰে এই অভিনন্দন পত্ৰভাগ আনুষ্ঠানিকভাৱে আগবঢ়ালোঁ। তোমাৰ জীৱন বাটত ভগৱান সহায় হওক এই কামনাৰে ইতি সেৱাৰে কৃষ্ণ ভূঞা সভাপতি, দীপৰঞ্জন ভূঞা উপসভাপতি, ৰাজু ভূঞা সম্পাদক, বিক্ৰমজিৎ ভূঞা, সমীৰঞ্জন ভূঞা সহ সম্পাদক, কলিতা গাঁও নাট্য মন্দিৰ ৰাস উদযাপন সমিতি, তাৰিখ 25/12/2024। আমি এই মানপত্ৰখন তেখেতক দিবৰ কাৰণে আমাৰ সম্পাদক দয়ক অনুৰোধ জনাইছোঁ। তেখেতৰ এখন অভিনন্দন পত্ৰ দিয়া হৈছে আমাৰ সম্পাদক দয়ে। ইয়াৰ পিছতে আমি
এইখিনিতে আৰু এটা সম্ভাষণ জনাব বিচাৰিছোঁ যে আমাৰ গাঁৱৰে নিবাসী আৰু হাজনৰ লৈ বিয়া হৈছে অতি শ্ৰদ্ধাৰ পুবালী ভিয়া ডাঙৰীয়ানীয়ে তেখেতৰ এখন ফুলাম গামোচাৰে আদৰণি জনাব মাকক জনাব আমি তেখেতৰ মাতৃক এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এইখিনিতে আমি দুটামান কথা আপোনালোকৰ আগত অৱগত কৰোঁ যে আমি ৰাস উদযাপন কৰিলোঁ আৰু সেই ৰাস উদযাপন কৰোঁতে আমাৰ নাট ভাগ পৰিচালনা কৰোঁতে গীত মাত আৰু লগতে মই বিশেষকৈ আমাৰ সন্মুখত বহি থকা আমাৰ বেণ্ড বাদকসকলক অভিনন্দন জনাইছোঁ কাৰণ তেখেতসকলৰ যি অভিনয় সেই অভিনয় আমাৰ ৰাসখন আৰু এধাপ ওপৰলৈ উঠাই লৈছে বুলি আমাৰ সকলো ৰাইজে কৈছে গতিকে আমি এই আপাহতে তেখেতলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ যি কংসালয় নাটভাগ আছিল সেই নাটভাগ পৰিচালনা কৰিছিল দীপ ৰঞ্জন আমাৰ দাদুৱে আমি দাদুকো এই আপাহতেই আমাৰ মহিলাসকলক যিমানখিনি আগবঢ়াই নিব পাৰিলে তেখেতে সেইকাৰণে আমি তেখেতক আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু লগতে যিকেইগৰাকী গায়ক গায়িকাই আৰু বাদ্যযন্ত্ৰ সংগত কৰি আমাৰ অনুষ্ঠান ভাগ পৰিচালনা কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি আমাক সহায় আৰু সমাজৰ গুৰি ধৰোঁতা হিচাপে তেওঁলোকে আগবঢ়াই নিলে তাৰ কাৰণে আমি সকলোকে প্ৰণাম আৰু শ্ৰদ্ধা জনাই নিৰঞ্জন ভিয়াক দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ নমস্কাৰ কলাবাৰী কলিতা গাঁও নাট্য মন্দিৰৰ ৰাস উদযাপন সমিতিৰ সভাপতি মহোদয় সম্পাদক মহোদয়ৰ প্ৰমুখ্যে উপস্থিত ৰাইজ কণমানি আমাৰ কণ ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে মোক আজি এনেধৰণে মাতি আনি ইমান মৰম আৰু আশীৰ্বাদ দিয়াৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু মোৰ ফালৰ পৰা অন্তৰৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ বৰ বেছি আনুষ্ঠানিকভাৱে একো নকওঁ কাৰণ যিহেতু আজি আচলতে আমাৰ এটা অনুষ্ঠান আছেই প্ৰীতিভোজ আৰু নাট সামৰণি গতিকে বৰ বেছি দীঘলীয়া নকওঁ তথাপিতো মই দুটা কথাই ক'ব খুজিম যে মই মোৰ ইণ্টাৰভিউবিলাকতো কৈছোঁ বিভিন্ন অনুষ্ঠানতো কৈছোঁ যে যেতিয়া মই পৰীক্ষা দিবলৈ গৈছিলোঁ তেতিয়া সদায় ভাবি আছিলোঁ যে মই মোৰ অঞ্চলটোৰ মই মোৰ মানুহখিনি আৰু মই মোৰ পৰিয়ালৰ প্ৰতিনিধি হৈ গৈছোঁ তেওঁলোকো মোৰ মাজতে যেন আছে তেনেকুৱা এটা ভাৱ লৈ পেলাই মই গৈছোঁ সেইধৰণে পৰীক্ষাত অৱতীৰ্ণ হৈছোঁ আৰু সকলোৱে যি যেনেধৰণে অনুপ্ৰাণিত কৰিছিলে সৎ সাহস দিছিলে তুমি আগবাঢ়ি যোৱা বুলি সেই সাহসকণ দিছিলে তাৰ ফলতে আচলতে আগবাঢ়ি যাবলৈ সক্ষম হৈছিলোঁ বুলি মই ভাবোঁ আন এটা কথা মই কৈছিলোঁ যে আমি কলাবাৰী কলিতা গাঁৱৰ ৰাইজ আমি গাঁৱলীয়া পৰিৱেশত ডাঙৰ দীঘল হৈছোঁ হয় কিন্তু আমি এই গাঁওখনৰ পৰাই কিন্তু সপোন দেখাৰ এটা পৰিৱেশ পাইছোঁ গতিকে আজি অকল মই বুলিয়েই নহয় আমাৰ কণ ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকেও যাতে নিজ নিজ দিশত আগবাঢ়ি যায় আৰু নিজকে এক মানৱ সম্পদ হিচাপে ভৱিষ্যতৰ দিনত গঢ়ি তুলিব পাৰে মই তাকে আশা কৰিম আৰু এই ৰাসখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যিসকল লোকে সহায় সহযোগিতা কৰিছিলে আৰু যিহেতু মহাৰাসৰ শ্ৰীকৃষ্ণৰ ভূমিকাত অভিনয় কৰাৰ সুযোগ আৰু সুবিধা পাইছিলোঁ গতিকে এই চেগতে যিসকল লোকে মোক সেই দিশত আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগাইছিলে বিশেষকৈ আমাৰ দাদাহঁত সকলো আছে সব দেখাই মেলি দিছিলে তেওঁলোককো মই ধন্যবাদ জনাইছোঁ আৰু সদৌ শেষত সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ আৰু সকলোৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ যাতে আগন্তুক দিনতো মই নিষ্ঠা আৰু গুৰুত্ব সহকাৰে কাম কৰি যাব পাৰোঁ ধন্যবাদ